নমস্কাৰ, মই পূৰ্বালী শৰ্মা বৰদলৈ আজি পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ এনেকুৱা এজন ব্যক্তিক লৈ যাৰ প্ৰতিভা দেখিলে আপোনালোকে নথৈ আনন্দিত হ'ব। আৰু তেওঁ আচলতে মই আগতে আপোনালোকক দেখুৱাৰ দৰে এনেকুৱা এগৰাকী ব্যক্তি। তেওঁকো আচলতে মই শৈশৱৰ পৰাই পাইছোঁ, নিজৰ দাদাৰ দৰে তেওঁ, আৰু সৰুকালৰ পৰাই তেওঁলোকৰ পৰা বহুত কিবা কিবি শিকিছোঁ। তেওঁৰ প্ৰতিভাৰ আকৰ, যাৰ কথা শব্দৰে কৈ শেষ কৰিব নোৱাৰে। তেওঁ নিজে হাতেৰে বহুত বস্তু বনায়, আমাৰ অঞ্চলটোত বহুতে তেওঁক ভালদৰেই জানে, আৰু লগতে তেওঁ সাংস্কৃতিক জগতখনৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত। আমাৰ শৈশৱৰ বহুত স্মৃতি মোৰ আছে, তেওঁলোকৰ পৰাই আপোনালোকক কৈছোঁৱেই মই শিকিছোঁ। কিন্তু আজি আপোনালোকে নিজ চকুৰে দেখিব আৰু তাৰ প্ৰমাণ পাব তেওঁ আচলতে কিমান কথা জানে। আৰু মই ভাবোঁ আপোনালোকে তেওঁক দেখি সঁচাকৈয়ে আপোনালোক আপ্লুত হ'ব, আৰু আপোনালোকেও তেওঁক আৰু অকণমান আগুৱাই যোৱাটো বিচাৰিব। একেবাৰে প্ৰচাৰ বিমুখ এজন ব্যক্তি তেওঁ হৈছে দুলুত দা, যাৰ নাম দেৱজ্যোতি শইকীয়া, আৰু তেখেত ওৰাংবস্তি প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমান প্ৰধান শিক্ষক হিচাপে দায়িত্বত আছে। আহকচোন তেওঁৰ ওচৰলৈ যাওঁ। প্ৰথমতে তেওঁৰ মুখেৰে তেওঁৰ পৰিচয়টো আমি লওঁ, আৰু যিহেতু বৰ্তমান পবিত্ৰ ভাদ মাহত আমি মহাপুৰুষ দুজনাক শ্ৰদ্ধা নিবেদন কৰি, আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰি, তেওঁৰ টোকাৰীৰ গীতৰ জৰিয়তে আমি তেওঁলোকক সেৱা যাচিম। আহক আমি দুলুত দাৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ। মই বৰ্তমান এনেই ঘৰতে বজাই থকা এদিন এই ক'লে যে এনেকৈ কিবা অকণমান কৰিবলৈ লৈছোঁ, তাকে অকণমান যিমান দূৰ পাৰোঁ আপোনাৰ আগত দাঙি ধৰিবলৈ বিচাৰিছোঁ। আৰম্ভ কৰিছোঁ।
আচলতে বহুত দিনৰ মূৰত তুমি এনেকে বহিছা আৰু ৰাইজে গমো পায় মই কৈছোৱে প্ৰতিভাবিলাক আছে কিন্তু আচলতে চৰ্চাৰ অভাৱত বহুত মানুহ এনেকে থাকি যায় আৰু সেইটো আমি হোৱাটো নিবিচাৰোঁ আৰু দৰ্শকেও নিশ্চয় নিবিচাৰে মই জানো গতিকে দুলুদাক এইখিনিতে মই একেবাৰে ৰাজহুৱাভাৱে এইটো অনুৰোধ কৰিছোঁ যাতে ইমান সুন্দৰ প্ৰতিভা নিজে টোকাৰীখন বজাব পাৰে বাঁহী বজাব পাৰে যিকোনো বাদ্যযন্ত্ৰ যিহতেই হাত দিয়ক তাতেই সকলো খুব ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰে গতিকে তেনেকুৱাই প্ৰতিভা নাইকিয়া হৈ যোৱাটো বা মানে নকৰাটো আমি আচলতে খুব দুখ পাওঁ গতিকে এইখিনিতে অনুৰোধ জনাইছোঁ যাতে সদায় এনেদৰে চৰ্চা কৰি থাকে আৰু আকৌ আমি যাতে ভৱিষ্যতে খুব ধুনীয়াকৈ আকৌ দুলুদাক পাওঁ এনেকৈ টোকাৰী গীত হওক বা যিকোনো ক্ষেত্ৰতে সাংস্কৃতিক জগতখনত যাতে আকৌ খুব সক্ৰিয় হৈ থাকে সেইটো আমি সকলোৱে আশা কৰিছোঁ আৰু আপোনালোকে নিশ্চয় ভাল পালে বৰ্তমান টোকাৰী একেবাৰে নোহোৱা হৈ গৈছে টোকাৰী দেখিবলৈ নাই টোকাৰী বজাব জনা মানুহ নাই গতিকে এনেকুৱা এজন ব্যক্তি আমাৰ মাজত আছে সেইটোৱে আমাৰ কাৰণে সৌভাগ্য আমি আকৌ কেতিয়াবা আপোনালোকৰ ওচৰলৈ আহিম দেখুৱাম এতিয়া দুলুদা কি শুনাবা টোকাৰী বাঁহী গগনা কি বজাই দেখুৱাবা এতিয়া বাঁহীটোকে অকণমান চেষ্টা কৰি চাওঁ বাঁহীও অকণমান বজাম হয় তাৰ মাজতে কিন্তু আমি আৰু বস্তু আছে যিটো দুলুদাই নিজ হাতেৰে বনোৱা বস্তু আছে আপোনালোকক মই কৈছোৱে সেয়াও দেখুৱাম আগতে বনোৱা বস্তুখিনি চাই লওঁ তাৰপাছত যিহেতু আমাৰ অসমীয়াৰ বিহু নহ'লে নহ'ব আমি শেষত বাঁহীটো শুনিম যিহেতু দুলুদাই বিহুৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত মই ক'ম সেইখিনি কথা অকণমান ক'বলগীয়া আছে কিন্তু এইখিনি আচলতে এনেকুৱা বস্তু এটা সময়ত এইখিনি দুলুদাই নিজে বনাইছে হাতেৰে আপোনালোকে দেখি খুব ভাল পাব এনেই মহিলাসকলৰ কাৰণে এই মাইক্ৰ' সূতাৰ পৰা বনোৱা হৈছিল এইটো কি সূতা বুলি কয় মাইক্ৰ' সূতা সূতাৰ পৰা এইবিলাক লেডিজ বেগ এনেধৰণে এইবোৰ বেৰত ওলোমাৰ কাৰণে ওলমাবৰ কাৰণে পখিলা এনে বনাব পৰা যায় মাইক্ৰ' সূতাৰ পৰা পখিলা বনোৱা হৈছে ফুলদানি পখিলা ঘৰত এনেই ওলমাই থ'ব পেলাই কিবা ব্ৰাছ চাছ থ'বৰ কাৰণে এনেকুৱাকৈ ৱাল হেংগিং ব্যৱস্থা কৰিব পৰা যায় গণেশ এইবিলাক আচলতে বনাই দুলুদাই বহুতক উপহাৰো দিছে বিক্ৰী কৰিম বুলি নহয় বহুতে মৰমতে লৈহে গৈছে কিন্তু তেওঁ চকত বনোৱা বস্তু বিৰাট ধুনীয়াকৈ কৰি এই লকডাউনৰ সময়ছোৱা মোৰ স্কুল বন্ধৰ সময়ছোৱাত এনেকৈয়ে লকডাউনটো পাৰ কৰিছিলোঁ তাৰ নমুনা এতিয়াও অৱশ্যে এতিয়া লকডাউন হৈয়ে আছে তাকে মাজে সময়ে সুবিধা পালে এনেধৰণে এইবোৰ বনাই থাকোঁ আৰু এনেই মানে যিকোনো বস্তু কাঠৰো মই কিছুমান বস্তু বনাইছিলোঁ এতিয়াই কাঠৰ নাচনী এজনী মই আনি থৈছিলোঁ নাচনী এজনী আছিলে ঢুলীয়া আছিলে এইজনী নাচনী বনাইছিলে প্লাইত কাটি পেলাই ন ৰং কৰি প্লাইত নাচনী বনাইছে এনেকৈ ইয়াতে থৈ দিছোঁ আৰু তেনেকৈ ঢুলীয়াও বনাইছা আৰু শংকৰ সংঘৰ অধিৱেশনত তুমি খুব ডাঙৰকৈ যে খোল বনাইছিলা সেইটো মোৰ মনত আছে কিন্তু কথাটো তুমি ৰাইজক কৈ দিয়াচোন কেতিয়া আছিলে মই পাহৰিছোঁ বৰ্তমান শংকৰদেৱ সংঘ হৈছিলে 2004-05 মানতে আছিলে নেকি তেনেকুৱাতে আছিলে চাফৰাই হেৰিত হৈছিলে শংকৰ সংঘতে খোল আৰু তাল ডাঙৰকৈ প্ৰদৰ্শনীত দিবলগীয়া আছিলে সেইখিনি মই নিজে তৈয়াৰ কৰিছিলোঁ লগত সাৰথি আছিলে অৱশ্যে অভয়পুৰত হৈছিলে ন আৰু ঢোল নে কিবা ইয়াত যে বনাইছিলে আমাৰ ৰজাপুখুৰীত এটা গোলক বনাইছিলা পৃথিৱীখনৰ বিষয়ে কিছুমান বস্তু আছিলে সেইখিনি কৰিছিলোঁ মই যেনে চাইনবোৰ্ড ইত্যাদি এনেই আখৰ ক'ৰবাত কিবা কৰিলে মানে হাতৰ আখৰ আছে নেকি ক'ৰবাত হাতৰ আখৰ আমি দেখাওঁ আচলতে হাতৰ আখৰৰ ওপৰত আজিকালি ট্ৰেইনিং দিয়া হয় কেলিগ্ৰাফি বুলি কোৱা হয় মোৰ তেনেকৈ চিনাকি বা এগৰাকীয়েও বহুত ঠাইত প্ৰশিক্ষণ দিয়ে বেলেগে শিকিব লগা হয় কিন্তু আচৰিত লাগে ভাবিলে এয়া আচলতে আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ আনুষ্ঠানিক মানে হাতৰ আখৰৰ বিষয়ে বেলেগ ধৰণে একো নিশিকাকৈ নিজে ঘৰতে যে হাতৰ আখৰ ইমান ধুনীয়া কৰিব পাৰি বা আৰ্ট কৰিব পাৰি খুব ধুনীয়াকৈ সেইখন চাওঁ এইবোৰ মই এনেই ঘৰত এনেই পঢ়ি থকা কাঠতে এনেই হেৰি কৰি লৈ পিনি মানে দুটামান আখৰ লিখি থৈছোঁ চাইনবোৰ্ড এনেই কোনোবাই ৰং চং দিলে মই এনেই উদ্দেশ্যৰ সততাই দিয়ে শক্তি শক্তিৰ পৰা আত্মবিশ্বাস
আত্মবিশ্বাসে বুদ্ধিৰ জনক, বুদ্ধিয়ে যোগায় সাহস। গতিকে আপোনালোকে বুজি পাইছে চাগে, ইমান ধুনীয়া এটা বাক্য লিখি থৈছে আৰু নিজৰ হাতৰ আখৰেৰে খুব ধুনীয়াকৈ লিখা আছে। খুব ভাল লগা, আচলতে দেখিলে ভাল লগা। টাইমবোৰ্ড এনেকুৱাকৈ কোনোবাই আনি মানে ৰং চং দি মানে টিচিঙত আনি বনাই দিলে মানে ঘৰতে আনি লিখি দিওঁ, তেওঁলোকে যি দিয়ে তেনেকুৱাকৈ মানে বাক্য বা তেনেকুৱাকৈ হেৰি হিচাপত নহয় আৰু তেনেকুৱাকৈ এইখিনি কাম কৰি থাকোঁ। আচলতে প্ৰফেশ্যনেলি কৰা নাই, কিন্তু তেওঁ এজন প্ৰফেশ্যনেল আৰ্টিষ্ট বুলি ক'ব পাৰি। তাৰমানে যিহেতু তেওঁ খুব নিয়াৰিকৈ কামবিলাক কৰে। আচলতে আমাৰ ইয়াত যিটো প্ৰফেশ্যনেলিজিম শব্দটোৰ যিটো মানে আচলতে ব্যৱহাৰ, সেইটো খুব কম দেখা যায়। অকল পইচা ল'লেই প্ৰফেশ্যনেল নহয়। তাৰমানে আচলতে যি সময়ত খুব ধুনীয়াকৈ নিয়াৰিকৈ কামটো কৰিব পাৰে, তেওঁহে আচলতে। গতিকে আপোনালোকে দেখিলে তেখেতৰ হাতৰ আৰু বহুত উদাহৰণ আছে, বহুত আছে কিবা কিবি ছবি অঁকা। মোৰ দেউতাক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এখন ছবি নিজ হাতে আঁকি উপহাৰ দিছিল, আৰু তেনেকুৱা বহুতৰ ঘৰে ঘৰে দুলুদাই দিয়া উপহাৰ আছে। মোৰ ছোৱালীয়েও কালি লৈ লৈছে পখিলা, দুজনী পখিলা হাতেৰে বনোৱা। তাই খুব ভাল পাইছে মামাই বনোৱা বুলি। গতিকে আমি তেওঁক লৈ সঁচাকৈয়ে গৰ্ব অনুভৱ কৰোঁ, আৰু এই যাত্ৰা অব্যাহত থাকক আৰু সকলোৱে তেওঁক জানক। আচলতে এনেকৈ ৰজাপুখুৰী নকছাৰী গাঁৱৰ, আৰু তেওঁৰ পিছে বংশৰ পৰিয়ালৰ কথাটো মই নক'লে ভুল কৰা হ'ব। এইখিনিতে মই কৈ থওঁ, কথা কম বুলি কৈও আচলতে নক'লে ক'ৰবাত নিজে দুখী হৈ যাম, সেইকাৰণে ক'বলৈ বিচাৰিছোঁ। মোৰ প্ৰথম শিক্ষাগুৰু আৰু মই যিখন প্ৰাথমিক বিদ্যালয়ত মই পঢ়িছিলোঁ, তাৰ আচলতে প্ৰধান শিক্ষক বীৰেন্দ্ৰনাথ শইকীয়া ছাৰ। তেওঁ মোৰ প্ৰথম গুৰু। তেওঁৰ লগত মোৰ বেলেগ ধৰণৰ সম্পৰ্ক বুজাব নোৱাৰা, আপোনালোকে জানেই আচলতে সেইটো কেনেকুৱা হ'ব পাৰে শিক্ষকৰ লগত। আৰু তেওঁৰে জ্যেষ্ঠ সন্তান দুলুদা। তেওঁলোকৰ গোটেইকেইগৰাকীয়ে আচলতে একোগৰাকী পাৰদৰ্শী ব্যক্তি বৰ্তমান সময়ত, আৰু প্ৰত্যেকেই নিজৰ নিজৰ পেচাত ব্যস্ত হৈ আছে, তাৰ মাজতে এইবিলাকো কৰি আছে। আপোনালোকক দেখুৱাবলৈ পাই সেইকাৰণে আৰু বেছি গৰ্ব অনুভৱ কৰিছোঁ। আৰু এতিয়া দুলুদা তেতিয়াহ'লে কি শুনো, গগনা নে বাঁহী? বাঁহীটোকে অকণমান বজাই দিওঁ। বাঁহীত কি শুনাবা? বিহুটোকে অকণমান মাৰি থোৱা। আৰু বিহুত কিন্তু খুব ধুনীয়া বিহু গাইছিলেও, বিহু ঢোল বজাই, পেঁপা বজাই সকলো কৰিব জানে। এতিয়া বাঁহীটো প্ৰথমতে শুনি লওঁ। এনেকৈয়ে অলপ মানে এনেই
যিকোনো বস্তু বজাই মানে ৰাইজক অকণমান মাজে মাজে বিহুৰ মাজে মাজে অলপ হেৰি কৰোঁ। ঝুমুৰ তুমুৰ ইত্যাদি আমাৰ চামলটো প্ৰায় আমাৰ ইয়াত অলপ বেছি, গতিকে তেখেতসকলৰ লগত ঝুমুৰ গাঁৱতেও তেখেতসকলৰ লগত অলপ সংগত কৰি পিনে এনেকৈ চলি আছোঁ। সাংস্কৃতিক জগতখনৰ যিখিনি উদ্দেশ্য, সেই উদ্দেশ্যখিনি ময়ো মোৰ স্কুলত প্ৰায় দিবলৈ চেষ্টা কৰোঁ। এনেধৰণেই জীৱনটোত আৰু 5 বছৰমান চাকৰি আছেগৈ। এইখিনি সময়ত ল'ৰা ছোৱালীক কি দি থৈ যাব পাৰোঁ বা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক কি দিব পাৰোঁ চেষ্টা কৰিম। মই যিমান দূৰ পাৰোঁ এনেদৰে মই যিমানখিনিলৈকে জানো সেইখিনিকে দি থৈ যাবৰ কাৰণে নমস্কাৰ। হয়, ধন্যবাদ দুলদা। বাঁহী শুনিলোঁ, টোকাৰী শুনিলোঁ, বৰ ভাল লগা কথা। আৰু তুমি সদায় সুস্থ হৈ থাকা, সবল হৈ থাকা, আৰু যাতে নতুন প্ৰজন্মক বহুত কিবা কিবি দিব পাৰা, তাৰ কাৰণে সদায় আমি প্ৰাৰ্থনা কৰিম। আৰু বৰ ভাল লাগিছে, আৰু এইবিলাক আচলতে সদায় যেন কৰি যোৱা। এয়া আপোনালোকে দেখিলে তেখেতৰ প্ৰতিভা, আপোনালোকে স্বচক্ষুৰে আপোনালোকে দেখিলে আৰু গম পালে তেওঁ আচলতে কিমান প্ৰতিভাৰ অধিকাৰী। আৰু লগতে আপোনালোকক মই এটা কথা নক'লে মোৰ ভাল নালাগিব। মইনা মেলত আমি সৰুৰ পৰা আচলতে ইয়াত মইনা পাৰিজাত আছিলে, মইনা পাৰিজাতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। এটা সময়ত আমি মইনা পাৰিজাতলৈ গৈছিলোঁ, তাৰপিছত আমি মইনা পাৰিজাতৰ দায়িত্ব লৈ শিশুসকলক অকণমান শিকোৱাৰ চেষ্টা কৰিছিলোঁ। আৰু সেই আমি যিকোনো কাম কৰিবলৈ যেতিয়া যাওঁ সদায় দুলুদা আমাৰ লগত থাকে, আগত তেওঁ থাকে, আৰু সদায় আমাক পথ প্ৰদৰ্শক হিচাপে থাকি আমাক সদায় গাইড কৰে, দেখুৱাই। মইনামেলৰ আমি যেতিয়া মইনামেল পৰিচালনা কৰিছিলোঁ সেইটো সময়ত হুঁচৰি দল উলিয়াইছিলোঁ প্ৰায় 65-70 ল'ৰা ছোৱালী। তাত কিন্তু দুলুদা আৰু মই সদায় সিহঁতৰ লগত ৰ'দে ৰ'দে হুঁচৰিত যাওঁ। আৰু দুলুদাই প্ৰত্যেকটো মানে প্ৰেক্টিছৰ পৰা একেবাৰে হুঁচৰি যোৱালৈকে প্ৰতিদিনাই দুলুদা লগত থাকে। সেই ৰ'দত নাখাই নবৈ লগত ঘূৰি ফুৰে একদম বিনা স্বাৰ্থত। আৰু সেইটো বিৰাট ভাল লগা কথা। আৰু তেওঁ আচলতে শিশুসকলক কিমান ভাল পায় সেয়াই প্ৰমাণ। আৰু সেইকাৰণে তেওঁক সদায় শ্ৰদ্ধা কৰোঁ আৰু আন্তৰিকতাৰে সদায় কামনা কৰোঁ তেওঁৰ ভাল হোৱাটো বা ভালে থকাটো। আৰু লগতে তেওঁ আমাৰ ৰজাপুখুৰীৰ যি হুঁচৰি দল, সেয়া তেওঁ প্ৰথমতে গোটেই ল'ৰাবিলাকক লৈ তেওঁ আৰম্ভ কৰিছিলে, আৰু বিভিন্ন ঠাইলৈ লগত লৈ গৈছিলে। আৰু তাৰ উপৰিও থিয়েটাৰলৈ গৈছিলে ন? সেই কথাটো তেওঁ নিজ মুখেৰে ক'ব। মই নাটক ইত্যাদি কৰিছিলোঁ। মানে এই সাংস্কৃতিক জগতখনৰ লগত প্ৰত্যেকটোতে মই জড়িত হৈ থাকিবলৈ বিচাৰোঁ, কাৰণ এখন সমাজ, এই সাংস্কৃতিক জগতৰ জৰিয়তে সমাজখন পোৱা যায়। সেই সমাজখনৰ লগত থাকিয়ে এটা সময়ত মই আমাৰ থিয়েটাৰ আমাৰ ইয়াতে অকণমান ৰিহাৰ্চেল হৈছিলে, লংপটীয়াৰ পৰা ওলাইছিল থিয়েটাৰখনৰ মূল চৰিত্ৰত অভিনয় কৰি আমি থিয়েটাৰলৈ প্ৰায় নাটক মানে কি আমাৰ আৰম্ভ হ'বলৈ হৈছিলে। মোৰ এটা মতে মা ঢুকোৱাৰ কাৰণে থিয়েটাৰৰ মানে কি পেণ্ডেলৰ হেৰিত যাব পৰা নহ'ল। সেইটো অকণমান মোৰ আফচোচ থাকি গ'ল। এতিয়াও মই চেষ্টা কৰি আছোঁ অভিনয় জগতখনত এপাক যাম বুলি। হয়, নিশ্চয় দুলদা, তোমাৰ এই আশা পূৰ্ণ হওক তাকে প্ৰাৰ্থনা কৰিছোঁ। কেতিয়াবা কিছুমান হেঁপাহ মনত ৰৈ যায়, সেয়া সম্পূৰ্ণ নহয়, কিন্তু আচলতে যেতিয়া কৰিম বুলি ভবা হয় তেতিয়া মই ভাবোঁ সেই যিটো আমাৰ যোগাত্মক চিন্তা, সি আমাক হয়তো সেই কামটো কৰিবলৈ ক'ৰবাত নহয় ক'ৰবাত আমাক ৰাস্তা দেখুৱাই দিয়ে। আৰু মই ভাবোঁ অভিনয় জগতখনতো যাতে তোমাৰ সেই হেঁপাহ পূৰ্ণ হয়, তুমি যাতে অভিনয় কৰিব পাৰা আকৌ, তাৰ কাৰণে শুভকামনা থাকিল সকলোৰে ফালৰ পৰা। আৰু দবা খেলে খুব ভাল দুলুদাই, ঘৰৰ প্ৰতিজনে খুব ভাল দবা খেলুৱৈ। আৰু মই দবা খেলিবলৈ আচলতে দুলুদাহঁতৰ পৰাই শিকা। মুকুলদা, দুলুদা, ৰেখা বা, নিতুল দা, প্ৰত্যেকৰে নাম লৈছোঁ এইখিনিতে। 4জন ককাই ভাই গোটেইকেইজনেই খুব ভাল দবা খেলুৱৈ। চৰাইদেউত খুব ভালদৰে তেওঁলোকক চিনি পায়। আৰু দুলুদাই চাগে এটা সময়ত প্ৰতিযোগিতাও অংশগ্ৰহণ কৰিছিলোঁ, কিন্তু মোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সময়ত আমাৰ ভাইটি ৰূপজ্যোতি শইকীয়া, তেওঁ চৰাইদেউ ডিষ্ট্ৰিক্টত 3বাৰ একেৰাহে মানে চেম্পিয়ন হৈছিলে। তেওঁ ষ্টেট খেলিও আহিছে অৱশ্যে, তেওঁ ভাইহে কৈছে মোৰ মানে সময়ৰ তাগিদাত চাকৰি সূত্ৰে তেনেকৈ হেৰি কৰিব পৰা নাই, খেলিব পৰা নাই। তেনেকৈ ভলীচলী খেলোঁ ইত্যাদি, এনেদৰে খেলবিলাকৰ মাজত আছোঁ ইয়াতে জড়িত হৈ। ভলীবলো খুব ভাল খেলে, গতিকে
প্ৰত্যেকটো দিশতে তেওঁ পাৰ্গত। অকল ইনডোৰ গেমছ নহয়, আউটডোৰ গেমছো তেওঁ ভাল পায়, খেলে। লগতে নিজ হাতেৰে বনায়, কলাসুলভ তেওঁৰ এটা শিল্পী মন বুলি যাক আমি ক'ব পাৰোঁ। আচলতে শিল্পী সত্তা সেয়া তেওঁৰ মাজত আছে বুলি মই অনুভৱ কৰোঁ। যিহেতু শিল্পী হ'বলৈ মানুহক বহুত কিবা কিবি লাগে। আমি নিজকে প্ৰচাৰ কৰি ফুৰিলেই যে আমি শিল্পী বুলি নিজক যদি আমি জহাই কৰোঁ, সেয়া আচলতে শিল্পী তেওঁ কেতিয়াও হ'ব নোৱাৰে। শিল্পী সত্তা লাগিব, আৰু শিল্পী সত্তা থকাৰো কথা আছে। তেওঁৰ পত্নীৰ নাম শিল্পী আচলতে। এইটো কথা ৰাইজক জনাই থৈছোঁ। আচলতে শিল্পী ঘৰতে আছে, সেইকাৰণে দুলুদা এনেকৈ সদায় শিল্পী হৈ থাকিব পাৰিছে। গতিকে ৰাইজক এইখিনিতে অকণমান আমোদ দিলোঁ, আৰু বৰ ভাল লাগিলে আজি এইখিনি সময় দুলুদাই আমাক দিলে। তেওঁ একেবাৰে ব্যস্ত। এখন বিদ্যালয়ৰ তেওঁ যিহেতু প্ৰধান শিক্ষক, এটা গুৰু দায়িত্ব তেওঁৰ ওপৰত আছে। তাৰ মাজতে তেওঁ এইখিনি সময় আমাক দিয়াৰ বাবে নথৈ আনন্দিত হৈছোঁ, আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ তোমালোক। আৰু ৰাইজক কিবা এটা কৈ দিয়া এতিয়া শেষত। মই কি ক'ম, ভিতৰত থকা এই সুপ্ত প্ৰতিভাবোৰ কিছুমান সৰু ল'ৰা ছোৱালী আমাৰ ইয়াত আছে। আমাৰ স্কুলবোৰৰ প্ৰায় বিদ্যালয়সমূহত এনেধৰণৰ ল'ৰা ছোৱালী আছে, ভাল ভাল প্ৰতিভা লুকাই আছে। এইখিনিক যাতে তোমালোকৰ দ্বাৰাই এনেধৰণৰ এটা অনুষ্ঠান কৰি আগুৱাই লৈ যোৱাত সহায় কৰিবা বুলি মই তোমালৈ আশা থাকিল। ধন্যবাদ তোমালোক। হয় দুলুদা, এইখিনিতে এইটো ভিডিঅ'ৰ জৰিয়তে মই কৈ দিবলৈ বিচাৰিছোঁ, মই আচলতে এইটো প্ৰচেষ্টা এতিয়া মই ব্যক্তিগতভাৱে যদিও কৰিছোঁ, আমাৰ এখন মঞ্চ ইতিমধ্যে সদৌ অসম ভিত্তিত নিৰ্মাণ হৈছে, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসম। তাত মই কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদিকা, সহকাৰী সাংস্কৃতিক সম্পাদিকাৰ দায়িত্বত আছোঁ। আৰু সেই মঞ্চখনৰ যোগেদি আমি জনগোষ্ঠীয় গীত মাতসমূহকে ধৰি গোটেই জনগোষ্ঠীয় যিখিনি আমাৰ সংস্কৃতি আছে, সেইখিনিক আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। আৰু যিখিনি প্ৰচাৰ বিমুখ মানুহ, যিসকলে প্ৰচাৰ পোৱা নাই এতিয়ালৈকে, সেইখিনিৰ কাৰণে আমি কাম কৰিম, গাঁৱে ভূঞে গৈ। হয়, আৰু সেইবিলাকত চৰাইদেউৰ ইতিমধ্যে মই নিজে আগভাগ লৈ এখন কমিটি ফৰ্ম কৰাৰ দায়িত্ব মোৰ পাতি লৈছোঁ। অলপ কথা বতৰাও পাতিছোঁ, আৰু আশা কৰিছোঁ সেইখনত তুমিও থাকিবা, তোমালোকৰ সহায় সহযোগিতা লাগিব। নিশ্চয় সহায় কৰিম। আৰু মাজতে এটা কথা কৈ দিওঁ, আমাৰ স্কুলত ছাত্ৰ আছে 2জনমান। তেওঁলোকে মানে কি পঢ়া শুনাত খুব তেনেকুৱাকৈ মানে বৰ স্মাৰ্ট বা তেনেকুৱা ধৰণৰ নহয়, কিন্তু এই নাচ, হিন্দী গানৰ যিবিলাক নাচ নৃত্য, তেওঁলোকে মানে একদম বৰ ভালকৈ একদম নিয়াৰিকৈ যেনেকৈ বজায় তেনেকুৱাকৈ কি গাব পাৰে। তেনেকুৱা ল'ৰাবিলাকক মই বিচাৰি অকণমান মান দিম। তেওঁলোককো যদি এনেকুৱাকৈ আমি অকণমান কিবা এটা সুবিধা আগবঢ়াই দিব পাৰোঁ, ভাল হ'ব তোমাক আশা কৰিছোঁ। হয়, নিশ্চয় আমি চেষ্টা কৰিম, বা মই মোৰ ফালৰ পৰা যিমান পাৰোঁ মই চেষ্টা কৰিম। আচলতে নিজৰ ঠাইখনৰ কাৰণে কাম কৰাৰ মাদকতা বেলেগ, আৰু খুব ভাল লাগে। নিজৰ গাঁওখনলৈ আহি নিজৰ গাঁৱৰ মানুহ বা গাঁৱৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কিবা এটা কৰিব পাৰিলে মোৰো ভাল লাগিব, আৰু সেইখিনি মই চেষ্টা সদায় অব্যাহত ৰাখিম। আৰু ইয়াতে তোমাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, যাতে তেনেকুৱা কাম কৰি যাবলৈ সদায় তোমালোকে আশীৰ্বাদ কৰা, আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু আজিলৈ এইখিনিতে আমাৰ এই ভিডিঅ'টো শেষ কৰিবলৈ বিচাৰিছোঁ, আৰু লগতে সকলো দৰ্শককে, সকলো শ্ৰোতাকে আহ্বান জনাইছোঁ, আপোনালোকে চাই থাকিব এনেদৰে মোৰ ভিডিঅ'বিলাক। মই আচলতে এনেকৈ এটা চেষ্টা কৰিছোঁ, এয়া আচলতে মোৰ কোনো ব্যৱসায় ভিত্তিক কাম নহয়। মই মাত্ৰ বিচাৰিছোঁ এইবিলাক ৰৈ যাওক, এই সময়খিনিক আমি যাতে ধৰি থ'ব পাৰোঁ। মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে হওক বা মোবাইলৰ ভিডিঅ'ৰ জৰিয়তে আমি যাতে এই কামখিনি ধৰি ৰাখিব পাৰোঁ, সময়খিনি ধৰি ৰাখিব পাৰোঁ। মানুহ হেৰাই যাব, কিন্তু কামবোৰ থাকি যাব। গতিকে এয়াই প্ৰয়াস আচলতে। ইয়াকে কৈ পুনৰ ধন্যবাদ জনাইছোঁ, আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। নমস্কাৰ।